সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাই যোৱা 8 তাৰিখে যি মানে কৰুণ ঘটনা সংঘটিত কাৰ্বি আংলঙত ঘটিলে, সেই ঘটনা সংঘটিত হোৱাৰ দুজন নিৰীহ যুৱকৰ পৰিয়ালবৰ্গলৈকে সমবেদনা জ্ঞাপন কৰিছে। আৰু তেনেকৈ ঘটনা যাতে অসমৰ কোনো এখন জিলাত কোনো এজন ব্যক্তিৰ লগত দ্বিতীয়বাৰ যাতে নঘটে, তাৰ বাবে মই সমূহ অসমত থকা বসবাস কৰি থকা কাৰ্বি ৰাইজক সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ যে তেনেকৈ কাল্পনিক কথাত খোপা ধৰা বা অন্যান্য তেনেকৈ কথাত বা বৰ্তমান চলি থকা আৱেগিক পৰিস্থিতি কোনো ধৰণৰ যাতে নিয়ন্ত্ৰণ হেৰুৱাই কোনো ধৰণৰ যাতে কাৰ্য বা মতামত প্ৰকাশ নকৰে, অসমত যাতে শান্তি বিৰাজ কৰে, পৰিস্থিতি যাতে কণ্ট্ৰল হয়, তাৰ বাবে মই সমগ্ৰ অসমৰ কাৰ্বি জনতাক অনুৰোধ জনাইছোঁ। আৰু লগতে অসমবাসীকো অনুৰোধ জনাইছোঁ যে সেই মানে যি দুষ্কাৰ্যৰ লগত জড়িত আছিলে যিকেইজন কাৰ্বি জনতা, সেই কাৰ্বি জনতা যিকেইজন কাৰ্বি দুষ্কৃতিকাৰী, এই দুষ্কৃতিকাৰী 20 জনেই হওক 10 জনেই হওক প্ৰশাসনে লিষ্ট ওলাই আছে আৰু ওলাবলৈ বাকী আছে, সেইকেইজনে 8 লাখ কাৰ্বি জনতাক নুবুজায়। গতিকে মই এইটো অনুৰোধ জনাইছোঁ যে কাৰ্বি জনতাইও বিভিন্ন মিডিয়াৰ জৰিয়তে সেই কথাখিনি গম পাইছিলে, পিছদিনাখন গম পাইছে, পিছত গম পাইছে। গতিকে মই ক'ব বিচাৰিছোঁ যিসকল ব্যক্তি দুষ্কৃতিকাৰী ব্যক্তি কাৰ্বি ব্যক্তি জড়িত আছিলে, প্ৰধানতঃ মই ক'ব বিচাৰিছোঁ যিসকল কাৰ্বি ব্যক্তি জড়িত আছিল ফাঁচি হ'ব লাগে নিহতৰ। আৰু তেনেকৈ ঘটনা কাৰ্বিৰ লগতো হ'ব নালাগে, কাৰো লগত হ'ব নালাগে। অসমবাসী, এইটো মই সমগ্ৰ কাৰ্বি জনতা বুলি নহয় অসমবাসী সকলোকে মই অনুৰোধ জনাইছোঁ যে কাল্পনিক কথাত বা অন্যান্য আৱেগিক কথাত তেনেকৈ ঘটনা যাতে দ্বিতীয়বাৰ অসমত ঘটিবলৈ নাপায়। ইয়াৰ সুযোগ মানে এচাম মানুহে লোৱা আমি পৰিলক্ষিত আমি দেখিবলৈ পাই আছোঁ। তাৰ আগতে কি ক'ব বিচাৰিছোঁ যে এনেকৈ নহয়, অসমবাসী সকলো ৰাইজে তাক সুযোগ হিচাপে লৈছে, আৱেগিক হৈছে, কাৰ্বি যুৱকসকলেও আৱেগিক হৈছে, কাৰ্বি যুৱকসকলেও কান্দিছে, যুৱতীসকলেও কান্দিছে, ভিডিঅ' খুলি চাব পৰা নাই, তাৰ প্ৰতি দুখ প্ৰকাশ কৰিছে। তেনেকৈ ঘটনা ঘটাটো শিশুৰণকাৰী ঘটনা ভিডিঅ' খুলি চাব পৰা নাই। লগতে সকলো অসমবাসীয়ে দুখ প্ৰকাশ কৰিছে এই বিষয়বস্তুটোক লৈ। তো এইটোৱে আমি তথ্য আমাৰ তৰফৰ পৰা এইটোৱে জনাব বিচাৰিছোঁ যে এই কি কয় ঘটনাত জড়িত থকা ব্যক্তিসকল অনতিপলমে কাৰ্বিয়ে হওক, ধৰ্ম ভিত্তিত নহয়, জাতিৰ ভিত্তিত নহয়, দুষ্কৃতিকাৰীসকলৰ ফাঁচি হ'ব লাগে অনতিপলমে। আৰু মই কি কৈ আছিলোঁ যে সকলো মানুহে সুবিধা লৈ যে মানে আন্দোলন কৰি আছে তেনেকৈ নহয়, আৱেগত এইটো আৱেগিক হ'বলগীয়া বিষয় আৰু সেইবাবে মানুহৰ খং উঠিছে স্বাভাৱিক, হয়তো কিছু নিজৰ মতামত প্ৰকাশ কৰিছে ছ'চিয়েল মিডিয়াত বা অন্যান্য মিডিয়াবিলাকৰ জৰিয়তে। আপোনালোকে এই দুষ্কৃতিকাৰীসকলক কৰায়ত্ব কৰাত কেনেধৰণৰ সহায় কৰিব? প্ৰশাসনক আমি বিভিন্ন মিডিয়াৰ জৰিয়তে হওক, অন্যান্য মানে ছ'চিয়েল মিডিয়া হওক, ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ জৰিয়তে আমি দাবীটো জনাই আহিছোঁ। এতিয়া প্ৰশাসনে যদি আমাক যি ধৰণৰ সহায় বিচাৰে তাৰ প্ৰতিটো কামৰ কাৰণে যদি আমাক কয় যে সেই স্থানলৈকে গৈ মানুহখিনিক এইটো কৰিব লাগে, সেইটো কৰিব লাগে, যি ধৰণৰ আমি কৰিব পৰা কাম থাকে আমি তাৰ বাবে প্ৰস্তুত আছোঁ, এতিয়াও প্ৰস্তুত আছোঁ। 1 নম্বৰ পইণ্ট। 2 নম্বৰ কথা, মই কি কৈ আছোঁ যে অসমৰ ৰাইজে আৱেগিক হৈছে, খং উঠিবই। সেই আৱেগিক হোৱা সঁচাকৈ খং উঠা ব্যক্তিসকলৰ প্ৰতি আমাৰ আক্ষেপ নাই, খং উঠিবলগীয়া বিষয়। কিন্তু কাৰ ওপৰত আমাৰ খং উঠিছে? যিসকলে নেকি এই দুখ লগা পৰিস্থিতিত ৰাজনীতিকৰণ কৰা এক পৰিৱেশ বিৰাজ কৰিছে, এইসকল ব্যক্তিকহে আমি আমাৰ সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ তৰফৰ পৰা খং উঠিছোঁ। কাৰণটো কি? অসমবাসী ৰাইজে ইতিমধ্যেই বুজি উঠিছে যে NRC আৰু চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল, এই দুয়োটা বিল যাতে কেঞ্চেল হৈ যায় বা আইন শৃংখলাৰ কাৰণত যাতে খেলিমেলি হৈ যায়, এনেকৈ ডাঙৰ আইন শৃংখলাত ব্যাঘাত হোৱা কাম কৰাৰ প্ৰচেষ্টা কৰা আমি অনুভৱ কৰিছোঁ। হয়তো আমাৰ অনুভৱ কল্পনা নহয়, এইটো সঠিক মানে সঁচা হোৱাৰ মানে অকল মোৰ কথা নহয়, সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ কথা নহয়, অসমৰ শিল্পী সমাজে হওক বা বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক হওক মানে এই ব্যক্তিসকলেও সেই কথা উপলব্ধি কৰা আৰম্ভ কৰিছে। গতিকে এইসকল ব্যক্তিক কিন্তু হুঁচিয়াৰ কৰি দিছোঁ তেনেকৈ চেণ্টিমেণ্ট যাতে অসমৰ মাজত খেলি মেলি কৰাৰ NRCক লৈ বা চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিললৈ যাতে কোনো খেল নেখেলে। আৰু যি 2জন নিৰপৰাধী ব্যক্তি মানে যুৱকে তেখেতসকলৰ ইমান কম বয়সত নিজৰ জীৱন হেৰুৱাব লগা হ'ল, সিহঁতসকলে যাতে স্বৰ্গত বাস কৰে, সিহঁতে যাতে ন্যায় পায়, সিহঁতে যাতে মানে সিহঁতৰ পৰিয়ালে যাতে ন্যায় পায়, অসমৰ ৰাইজে যাতে ন্যায় পায়, তাৰ বাবে প্ৰশাসনক, আইনক, আদালতক যি প্ৰক্ৰিয়া অনতিপলমে সিহঁতবিলাকক ফাঁচি দিয়াৰ বাবে সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অনুৰোধ জনালোঁ, আহ্বান জনালোঁ।